বগৰীবাৰী মহামায়া উন্নয়ন খণ্ডত ধান ক্ৰয় কেন্দ্ৰ সন্দৰ্ভত সজাগতা সভা। কোকৰাঝাৰ জিলাৰ পৰ্বতৰা মহকুমাৰ অন্তৰ্গত মহামায়া উন্নয়ন খণ্ড কাৰ্যালয়ত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক ৰাইজৰ উৎপাদিত ধান উচিত মূল্যত যাতে বিক্ৰী কৰিব পাৰে তাৰ সুবিধা হোৱাকৈ ৰাজ্যৰ লগতে বিটিআৰৰ প্ৰতিখন খণ্ড উন্নয়ন কাৰ্যালয়ত এটি ধান ক্ৰয় কেন্দ্ৰ স্থাপন আৰু কৃষক ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত হয়। বগৰীবাৰী মহামায়া উন্নয়ন খণ্ডত আজি কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৰাজ্যৰ সৈতে মত বিনিময় কৰাৰ লগতে কৃষকক বিভিন্ন ধৰণৰ উৎসাহ যোগায়। উল্লেখযোগ্য যে কৃষক ৰাইজৰ দ্বাৰা উৎপাদিত শালি ধানৰ মূল্য প্ৰতি কুইণ্টেলত 2040 টকা নিৰ্ধাৰণ কৰে বুলি কৃষি বিভাগৰ পৰা ৰাইজক জ্ঞাত কৰে। অনুষ্ঠানত কৃষি উন্নয়ন বিষয়া উৎপল কুমাৰ দাস, মহকুমা কৃষি বিষয়া SP বাৰ্মা আদিকে ধৰি বহু গণ্যমান্য ব্যক্তিৰ লগতে বগৰীবাৰীৰ ৰাজহ চক্ৰ বিষয়া দিব্যজ্যোতি গগৈ উপস্থিত থাকি কৃষক ৰাইজক পৰামৰ্শ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট BBC বগৰীবাৰী লাইভ। যেটো পেডি প্ৰকিউৰমেণ্ট সমগ্ৰ অসমতে চলি আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গুৰুত্ব দি আছে। তো কোকৰাঝাৰ জিলাতো আমি আমাৰ যিসকল কৃষক ভাই বন্ধু আছে তেখেতসকলে পেডি উৎপাদন কৰি আছে যাতে উচিত মূল্যটো পায় আৰু আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত আহি তেখেতসকলে যিখিনি পেডি উৎপাদন কৰিছে সেইখিনি দিয়ে। সেইটো কাৰণে এটা সজাগতা সভা কৰা হৈছিল আৰু লগতে তেখেতসকলৰ পৰা মই জানিব বিচাৰিছিলোঁ যে অসুবিধাবোৰ কি পাই আছে আৰু সেইমতে আজি মিটিংখন কৰা হৈছে। ইতিমধ্যে ৰাইজৰ বহু সমস্যাবোৰ আপুনি জ্ঞাত হৈছে, এই ক্ষেত্ৰত কি ক'ব? যিখিনি সমস্যা পাইছোঁ এতিয়া এটা এটাকৈ আমি চাই আছোঁ যে কি কৰা যায়। প্ৰথম যিটো তেখেতসকলে ক'লে যে ফৰ্মখিনিয়ে পোৱা নাছিলে, সেইটোৰ পৰা দেখা গৈছে যে আৰু অলপ এৱেৰনেছ দৰকাৰ আছে আৰু ফৰ্ম ক'ত এভেইলেবল হয় কেনেকৈ হয় সমগ্ৰ প্ৰক্ৰিয়াটো বুজাই দিয়া হৈছে। আৰু এতিয়া অতি শীঘ্ৰে আমি আকৌ চাম যে তেখেতসকলৰ ফৰ্মখিনি পাই চাৰ্টিফিকেটখিনি পাইছেনে নাই, সেইটো প্ৰথম ষ্টেপ। আৰু তাৰ পিছত যিখিনি তেওঁলোকে প্ৰব্লেম কৈছে যে অলপ দূৰ হয়, সেইটো কাৰণে আমি এনেকৈ চাই আছোঁ যে জাগাই জাগাই যদি কোনোবা সপ্তাহত এদিন বা দুদিন আমি এটা মানে ছেটেলাইট ফৰ্মত আমি প্ৰকিউৰমেণ্টটো কৰিব পাৰোঁ।